হেল্ল' বন্ধুসকল, মই এতিয়া যাই আছোঁ হাউলি। আপোনালোকক এই হাৱে পালোঁ, হাউলি যাই আছোঁ। আপোনালোকক হাউলিৰ ৰাস দেখাম আজি। ভিডিঅ'টো চাই থাকক। তো বাইক লৈ যাই আছোঁ হাউলি, চাই থাকক। এই আমি আহি পাটাচাৰকুচি পালোঁ। পাটাচাৰকুচিত বহুত জাম আছে, চাব পাৰে। মানে জাম লগাৰ কোনো কাৰণ নাই, তথাপিও আপোনাৰ এই দুটা ৰাস্তা একেলগে লগ হৈ যোৱাৰ কাৰণে গাড়ী জাম হৈছে বহুত। তো চাই থাকক আগলৈ, আমি যাই আছোঁ হাউলি। তো ফ্ৰেণ্ডসকল, আমি আহি এতিয়া পালোঁ হাউলি। এই চাব পাৰে হাউলি পালোঁ। এইখনে হাউলিৰ গেট, এইখনে মন্দিৰ। কিন্তু হাউলিত এইবাৰ ৰাস আপোনাৰ দুৰ্গা পূজাৰ দৰে হৈছে। এই সৰু সৰু, ইমান ডাঙৰ হোৱা নাই। তো চাওক, মই দেখাই দিছোঁ ভালদৰে। এইটোৱেই মন্দিৰ। চাওক, কোনোবা যেনেকুৱা মানুহ থাকে বা মূৰ্তি থাকে, বহুতো নানান ধৰণৰ খেলা বস্তু থাকে। তো এইবাৰ নাই, এইবাৰ বহুত সৰুকৈ হৈছে। চাওক, আপোনাৰ লগত আগলৈ যাই কিনে দেখাৰ চেষ্টা কৰিম। চাওক, এই মানুহ বহুত কম। তো যাই আছোঁ অলপ, আপোনালোক মন্দিৰৰ ওপৰৰ ফালৰ পৰাও দেখাব চেষ্টা কৰিম। তো বলকচোন আগলৈ কি আছে চাওঁ। চাওক, চাওক, এই মন্দিৰটো ধুনীয়া লগা হৈছে। লাইটেদি ভৰি আছে মন্দিৰটো। কাষত যিবিলাক গছ গছনি আছে চব লাইট দিয়া আছে। মই ওপৰত যাই আছোঁ, আপোনালোক ওপৰৰ পৰা দেখাম ভালদৰে। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকক। তো ফ্ৰেণ্ডসকল, মই যাই আছোঁ ওপৰত। আহি পালোঁ। এই চাব পাৰে ওপৰৰ চিৰিৰে যাই আছোঁ ওপৰত। ওপৰৰ মন্দিৰটোলৈ যাই আছোঁ। চাওক, আহি পালোঁ ওপৰ। ইয়াৰে মন্দিৰৰ মূৰ্তিকেইটা আপোনালোকক দেখাম। চাওক, মানুহে পূজা কৰি আছে। তো মই দেখাওঁ, এইকেইটাই হাউলিৰ মন্দিৰৰ মূৰ্তি। চাওক না, এই মন্দিৰৰ ওপৰৰ পৰা দেখাইছোঁ আপোনালোকক। কাষত এটা পুখুৰী আছে। চাওক, কি ধুনীয়া এটা পৰিৱেশ। তো ওপৰত বহুতো লাইট দিয়া আছে, মন্দিৰটো ধুনীয়া লাগে। তো এতিয়া যাই আছোঁ মই তলত। যোৱাৰ আগতে আৰু এবাৰ মূৰ্তিকেইটা দেখাই দিওঁ। চাওক, এয়া লাইট দিয়া আছে। এতিয়া মই যাই আছোঁ তলত। চাওক, মালা দিয়াও আছে, ফুলৰ মালা। এই ওপৰৰ পৰা ধুনীয়া লগা হৈছে, চাব পাৰে। যদিও ৰাস এইবাৰ ডাঙৰকৈ হোৱা নাই, কিন্তু মন্দিৰটো ধুনীয়া লগা হৈছে। তো মই যাই আছোঁ তলত। চাওক, চাওক আৰু কি ক'ব, আৰু এইটোৱেই মন্দিৰ। তো আহি পালোঁ তল। চবৰে তলত আছোঁ। এই চাওক, চাওক, মন্দিৰটো ফুলেৰে ভৰি আছে আৰু লাইটবিলাকত, গছবিলাকত লাইট দিয়াই আছে। তো চাব পাৰে, এইটোৱেই মন্দিৰ হাউলিৰ। লগা হৈছে। বন্ধুসকল, আপোনালোকক মই দেখালোঁ হাউলি ৰাস। এতিয়া যাই আছোঁ বাহিৰত, কাৰণ বাহিৰত আমাৰ গাড়ী থোৱা আছিল। চ' এতিয়া যাই আছোঁ। চাওক, এতিয়া যাই আছোঁ ঘৰত, নলবাৰী। তো আমি আহি এখন দলং পালোঁ। এয়া বৰপেটাৰ হাউলিৰ পৰা আহি নলবাৰী চাইডে ৰাস্তাতে এখন দলং পালোঁ। চাওক, ধুনীয়া। তো যাই আছোঁ নলবাৰী। তো ফ্ৰেণ্ডসকল, হাউলিৰ পৰা আহি কিনে পাঠশালা পালোঁ। এই পাঠশালা চাব পাৰে। পাঠশালা চকত ৰখছোঁ, ভাজা খাই আছোঁ। তো এইটোৱে পাঠশালা চক চাব পাৰে।
এই পাঠশালাৰ চবত কেইখনমান দোকান আছে ৰাস্তাৰ কাষতে এই দোকান তাৰে পিছত আগত পুলিচ পইণ্ট আছে চাওক আগত পুলিচ পইণ্ট আছে তো আগত দেখা মই তো পাঠশালাৰ পৰা এতিয়া যাই আছোঁ নলবাৰী তো গাড়ীত উঠিলোঁ নলবাৰী যাম যাই আছোঁ নলবাৰী ঘৰত পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ খেতি কৰিব ওলালো কান্ধতে নাঙলৈ খেতি কৰিব ওলালো কান্ধতে নাঙলৈ সোণগুটিৰ বীজ সিঁচি মনত আশালৈ জলপানৰ বাটিত কি আনি চামুলৈ খেতি কৰিব ওলালো কান্ধতে নাঙলৈ